হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই চেনেলত। বন্ধু-বান্ধৱীসকল, বহুত সংখ্যক লোকে নাজানে মিউটেশ্যন অফ ৰাইট অফ ইনহেৰিটেন্স মানে কি? মানে তোমালোকৰ এইটো সহজ ভাষাত ক'বলৈ গ'লে, যিটো তোমালোকৰ দেউতাকৰ মাটি আছে, উত্তৰাধিকাৰী সূত্ৰে তোমালোকৰ যিটো মাটি আছে, এই মাটিটো তোমালোকে কেনেকৈ আবেদনখন কৰিবা? নাইবা তোমালোকৰ দেউতাক যদি ঢুকাইছে, তেতিয়াহ'লে তোমালোকৰ দেউতাকৰ অবিহনে নাইবা তোমালোকৰ দেউতাকৰ উত্তৰাধিকাৰী যে তোমালোকে হোৱা, এই মাটিত তোমালোকে কেনেকৈ তোমালোকৰ নামটো বহুৱাব পাৰা, সেই ডিটেইলছ সহকাৰে বা তোমালোকৰ সেই বিষয়ে যে আমি আলোচনা কৰিম। বন্ধু-বান্ধৱীসকল, উত্তৰাধিকাৰী বা ইনহেৰিটেন্স মানে কি, এইটো আগতে বুজি লওঁ। বন্ধু-বান্ধৱীসকল, প্ৰথমতে ধৰা তোমালোকৰ দেউতাকৰ নামত 1 বিঘা বা 2 বিঘা মাটি আছিল। তোমাৰ দেউতাকে ঢুকাইছে। এতিয়া তুমি যদি আন কাৰোবাৰ ঠাইত যদি তুমি বিক্ৰী কৰিবলৈ বিচৰা, নাইবা তোমালোকৰ নামত যদি আনিব বিচৰা, তেতিয়াহ'লে তোমালোকে কেনেকৈ নামত আনিব পাৰিবা? তোমালোকৰ ইয়াতে এটাই প্ৰচেছ আছে, যিটো মিউটেশ্যন বাই ৰাইট অফ ইনহেৰিটেন্স, মানে তোমালোকৰ উত্তৰাধিকাৰী সূত্ৰে তোমালোকৰ আনিব লাগিব। যেনেকুৱা তোমাৰ দেউতাই যদি ঢুকাইছে, তেতিয়াহ'লেও তোমালোকৰ যিকেইটা ভাই ভনী আছে, সেই সকলো কেইটাৰ নামত তোমালোকে মাটিখিনি উঠাই ল'ব পাৰিবা উত্তৰাধিকাৰী সূত্ৰে। তো বন্ধু বান্ধৱীসকল, তোমালোকে এইটো কেনেকৈ উঠাই ল'ব পাৰিবা, নাইবা তোমালোকে কেনেকৈ আবেদনখন কৰিব পাৰিবা, নাইবা আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি ডকুমেন্টছ লাগিব, এই সকলোবোৰ তথ্য আমি ইয়াত আলোচনা কৰিম। প্ৰথমতে তোমালোকে যদি ইয়াত আবেদন কৰা, তেতিয়াহ'লে তোমালোকে গুগল বা ক্ৰমত যাই তোমালোকৰ চাৰ্চ মাৰিব লাগিব RTVS, মানে তোমালোকৰ RTVSৰ যিটো ৱেবছাইট আছে, সেই ৱেবছাইটৰ জৰিয়তে আমি ইয়াতে আবেদনখন কৰিম। প্ৰথমতে তোমালোকৰ যিটো সেৱা সেতু পৰ্টেল আছে, সেই পৰ্টেলটো তোমালোকে ইয়াতে লগ ইন কৰি লৈ ল'ব লাগিব। যদি তোমালোকৰ ID নাই, যদি তুমি ID বনাব নোৱাৰা, তেতিয়াহ'লে তুমি আমাক কমেন্ট কৰি দিবা, তোমালোকক মই ID বনাই দিম। আৰু যদি তুমি ID বনোৱাৰ যদি ভিডিঅ' লাগে, তেতিয়াহ'লে তোমালোকে কমেন্ট কৰি দিবা, তোমালোকক মই ID বনোৱাৰ ভিডিঅ' তোমালোকক বনাই দিম। তো বন্ধু বান্ধৱীসকল, সেইটো পিছৰ কথা। যদি তোমাৰ ID নাই, তেতিয়াহ'লে তোমালোকে বনাই ল'বা, আৰু যদি নোৱাৰা, তেতিয়াহ'লে মোক কৈ দিবা। আৰু যদি তোমালোকক ভিডিঅ' বনাই দিব লাগে, তেতিয়াহ'লে মই ভিডিঅ' বনাই দিম। এতিয়া আমি এইটো লগ ইন কৰি লওঁ। লগ ইন কৰাৰ পিছত তোমালোকৰ ষ্টেপ বাই ষ্টেপ আমি যাই থাকিম। কেনেকৈ তোমালোকৰ কি কি ডকুমেন্টছ লাগিব, তাৰপিছত কেনেকৈ তুমি আবেদনখন কৰিব পাৰিবা, কি কি নথি পত্ৰ লাগিব, সেই সকলোবোৰ ডিটেইলছ আমি ইয়াত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, প্ৰথমতে আমি ইয়াতে লগ ইন কৰি লৈ লওঁ। ফ্ৰেণ্ডসকল, বন্ধু বান্ধৱীসকল, তোমালোকৰ ইয়াতে লগ ইন হৈ গৈছে। এতিয়া যেতিয়া আমি যে আবেদন কৰিম, সেই ৱেবছাইটটোৰ নাম কি আৰু সেই ৱেবছাইটটো ক'ত পাম, আমি সেই সকলোবোৰ ডিটেইলছ আমি ইয়াতে ষ্টেপ বাই ষ্টেপ আলোচনা কৰি যাম। বন্ধু বান্ধৱীসকল, প্ৰথমতে যিটো আমাৰ ৱেবছাইট আছে, এই ৱেবছাইটটোৰ নাম হৈছে, তোমালোকে প্ৰথমতে যিটো চাৰ্চ বক্স আছে বা চাৰ্চ বক্স আছে, তাতে তোমালোকে লিখি দিবা ইনহেৰিটেন্স। এইটো লিখি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত মিউটেশ্যন বাই ৰাইট অফ ইনহেৰিটেন্স বুলি লিখা আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ এপ্লাই নাও বুলি আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ যিটো পান নম্বৰ আছে, মানে তোমালোকে পান কাৰ্ড বা তোমালোকে আধাৰ কাৰ্ড বা তুমি যিকোনো ডকুমেন্টছৰ জৰিয়তে ইয়াতে তুমি ভেৰিফাই কৰি লৈ ল'ব পাৰিবা। এতিয়া বন্ধু বান্ধৱীসকল, আমি ইয়াতে প্ৰথমতে ভেৰিফাই কৰি লওঁ। ফ্ৰেণ্ডসকল, আমাৰ ইয়াতে ভেৰিফাই হৈ গৈছে। তাৰপিছত তোমালোকে স্ক্ৰল ডাউন কৰিবা, তাৰপিছত তোমালোকৰ নেক্সট অপশ্যন আছে, নেক্সট অপশ্যনত তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমতে তোমালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে, সেই ডিষ্ট্ৰিক্টটো তোমালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ যিটো চাৰ্কল হয়, সেই চাৰ্কলটো তোমালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'বা। বন্ধু বান্ধৱীসকল, জাষ্ট মই তোমালোকক দেখুৱাৰ কাৰণে বা তোমালোকক শিকোৱাৰ কাৰণে কেনেকৈ আবেদনখন কৰে, সেইকাৰণে মই জাষ্ট তোমালোকৰ এটা চাৰ্কল বা তোমালোকৰ এটা ডিষ্ট্ৰিক্ট ইয়াতে চিলেক্ট কৰি লৈ আছো। তোমালোকৰ যিটো চাৰ্কল হয়, নাইবা তোমালোকৰ যিটো ডিষ্ট্ৰিক্ট হয়, সেই অনুসৰি তোমালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ যিটো দাগ নম্বৰ আছে, কোনটো দাগত তোমালোকৰ মাটি আছে, সেই দাগ নম্বৰটো তোমালোকে ইয়াতে মাৰি তাৰপিছত তোমালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'বা।
তাৰপিছত তোমালোকে ইয়াতে তিনিটা অপচন পাবা। বন্ধু বান্ধৱীসকল তোমালোকে ইয়াতে তিনিটা অপচনৰ জৰিয়তে নামজাৰি কৰিব পাৰিবা। এটা হৈছে উত্তৰাধিকাৰী সূত্ৰে, মানে তোমালোকক অলপ আগতে কৈ দিলো। তোমাৰ দেউতা যদি ঢুকাইছে, তোমালোকৰ দেউতাকৰ নামৰ পৰা নাইবা তোমালোকৰ আটাৰ নামৰ পৰা তোমালোকৰ দেউতাকৰ নামত তোমালোকে ল'ব পাৰিবা। জাষ্ট তোমালোকৰ গাঁওবুঢ়া চাৰ্টিফিকেট লাগিব। গাঁওবুঢ়া চাৰ্টিফিকেট হ'লে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত বন্ধু বান্ধৱীসকল তোমালোকৰ নেক্সট অপচন আছে ৱাৰিছ সূত্ৰে। ৱাৰিছ সূত্ৰ মানে কি? ৱাৰিছ হৈছে মানে তোমালোকৰ যদি তোমালোকৰ মাকৰ ঘৰৰ দেউতাকৰ পৰা যদি তোমালোকক কিবা কিবি মাটি দিয়ে বা ৱাৰিছ দিয়ে, তাকে তোমালোকক ৱাৰিছ সূত্ৰে মাটি বুলি কোৱা হয় বা ৱাৰিছ সূত্ৰে দিয়া বুলি কোৱা হয়। তোমালোকৰ মাকৰ দেউতাই যদি তোমালোকৰ মাকৰ নামত কিবা মাটি দিয়ে, তেতিয়াহ'লে তোমালোকে এইটো চিলেক্ট কৰি লৈ ল'বা। এইটোতো নেক্সট মানে বেলেগ বেলেগ কথা। এইটো যদি এইটোৰ বিষয়ে যদি আলোচনা কৰো, তেতিয়াহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব। বন্ধু বান্ধৱীসকল, এইটোৰ বিষয়ে যদি ভিডিঅ' লাগে, তেতিয়াহ'লে তোমালোকক নেক্সট ভিডিঅ' বনাই দিম। এতিয়া আমি যিটো উত্তৰাধিকাৰী সূত্ৰে মাটি আছে, সেইটোৰ বিষয়ে আমি আলোচনা কৰি আছো। তাৰপিছত তোমালোকৰ নেক্সট অপচন আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। তাৰপিছত বন্ধু বান্ধৱীসকল, ইয়াতে তোমালোকে কোনটো তোমালোকৰ দেউতা বা তোমালোকৰ আটাৰ নাম হয়, সেই নামটো তোমালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'বা। মানে যাৰ পৰা তোমালোকৰ এইটো মাটিটো মানে তোমালোকে যাৰ পৰা উত্তৰাধিকাৰী সূত্ৰে মাটিটো আহিব, তাৰ নাম তোমালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ যিটো ভাই ভনী আছে নাইবা তোমালোকৰ যিসকলৰ নাম আছে, ইয়াতে তোমালোকে ইয়াতে লিখি লৈ ল'ব লাগিব। মানে তোমালোকৰ যদি চাৰিজন ভাই ককাই হয়, তেতিয়াহ'লে তোমালোকৰ চাৰিজন ভাই ককাইৰ নাম তোমালোকৰ ইয়াতে লিখিব লাগিব। বন্ধু বান্ধৱীসকল, তোমালোকে ডিটেইলছখিনি সুন্দৰ কৰি ভৰাই ল'বা। প্ৰথমতে তোমালোকৰ এটা ষ্টেপ বাই ষ্টেপ যাই কৈ আছো। প্ৰথমতে তোমালোকৰ লেণ্ড ডিটেইলছ মানে দাগ নম্বৰ, পাট্টা নম্বৰ তোমালোকৰ ইয়াতে নালাগে। যাৰ দাগ নম্বৰটো বহাই দিবা। তাৰপিছত কোন গাঁৱত মাটি আছে এইটো বহাই দিবা। তাৰপিছত তোমালোকৰ কেইজন এপ্লিকেণ্ট হয়, মানে তোমালোকৰ ভাই ককাই কেইজন আছে, সেই কেইজনৰ তোমালোকৰ ইয়াতে নাম লিখিব লাগিব। যেনেকুৱা মই জাষ্ট দেখুৱাৰ কাৰণে তোমালোকক ইয়াতে দেখুৱাই দিছো, জাষ্ট মাৰি দি আছো। তাৰপিছত তোমালোকৰ ডকুমেণ্টছ কি কি লাগিব, তোমালোকৰ যাৰ যিটো তুমি যদি গাঁৱৰ পৰা হোৱা, যদি তুমি নগৰ অঞ্চলৰ পৰা হোৱা, তেতিয়াহ'লে বেলেগ বেলেগ। যদি তুমি গাঁৱৰ পৰা হোৱা, তেতিয়াহ'লে তোমালোকৰ ইয়াতে জাষ্ট গাঁওবুঢ়া চাৰ্টিফিকেটখন আপলোড কৰিলে হৈ যাব। আৰু তোমালোকে যদি চহৰ অঞ্চলৰ পৰা অন্তৰ্ভুক্ত হোৱা, তেতিয়াহ'লে তোমালোকৰ পৌৰসভাৰ পৰা যিটো চাৰ্টিফিকেট দিয়ে, মানে তোমালোকৰ দেউতাৰ উত্তৰাধিকাৰী কোন কোন হয়, তেওঁলোকৰ নামত এটা চাৰ্টিফিকেট দিব। সেই চাৰ্টিফিকেটটো তোমালোকৰ ইয়াতে আপলোড কৰিলে হৈ যাব। তাৰপিছত তোমালোকৰ ছেভ বুলি লিখা আছে, ইয়াতে ছেভ মাৰি দিবা। আৰু যদি ভাই ককাই থাকে, তেতিয়াহ'লে এড বুলি লিখা আছে, ইয়াত মাৰাৰ পিছত তোমালোকে ন' বুলি মাৰি দিবা। তাৰপিছত তোমালোকে ষ্টেপ বাই ষ্টেপ নাম লিখি যাই যাবা। তাৰপিছত তোমালোকৰ নেক্সট আছে, নেক্সটত তোমালোকে ক্লিক কৰি দিবা। এতিয়া তোমালোকৰ ডকুমেণ্টছ আপলোড কৰিব লাগে। ইয়াতে তোমালোকৰ ডেথ চাৰ্টিফিকেট, লিগেল হিয়াৰ, তাৰপিছত তোমালোকৰ খাজনা ৰচিদখন দিব লাগিব। তাৰপিছত আৰু এইবিলাক দিলেও হ'ব, নিদিলেও হ'ব। বন্ধু বান্ধৱীসকল, তোমালোকে লিগেল হিয়াৰ মানে যিটো মই তোমালোকক কৈছো অলপ আগতে, যিটো গাঁওবুঢ়া চাৰ্টিফিকেট বা পৌৰসভাৰ চাৰ্টিফিকেট আছে, সেইটো তোমালোকৰ ইয়াতে আপলোড কৰিব লাগে। তাৰপিছত তোমালোকৰ খাজনা ৰচিদ থাকিলে তোমালোকে দি দিবা, নিদিলেও তোমালোকৰ হৈ যাব। তাৰপিছত ইয়াতে টিক চিহ্ন মাৰি দিবা। মাৰি দিয়াৰ পিছত নেক্সট মাৰি দিবা। নেক্সট মাৰাৰ পিছত তোমালোকৰ এটা পেমেণ্ট কাটিবলৈ আহিব। সেই পেমেণ্টটো কাটি তোমালোকে ইয়াৰ জৰিয়তে আবেদনখন কৰি লৈ ল'ব পাৰিবা। আবেদন কৰাৰ পিছত তোমালোকৰ সেই ৰিচিপ্টটো লগে লগে তোমালোকৰ মণ্ডলৰ ওচৰত যাব। মণ্ডলে পাছ কৰিব। তাৰপিছত তোমালোকৰ চাৰ্কল অফিচাৰৰ ওচৰত যাব। চাৰ্কল অফিচাৰে পাছ কৰি দিয়াৰ পিছত নাইবা এপ্ৰুভ কৰাৰ পিছত তোমালোকৰ লগে লগে তোমালোকৰ দেউতাকৰ পৰা তোমালোকৰ নামত নামজাৰি হৈ যাব। বন্ধু বান্ধৱীসকল, তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে, তেতিয়াহ'লে প্ৰশ্ন কৰিব পাৰা। আৰু যদি তোমালোকে নুবুজা, তেতিয়াহ'লে তোমালোকে ডকুমেণ্টছ খিনি দি দিবা, মই তোমালোকক আবেদন কৰি দিম। আৰু বন্ধু বান্ধৱীসকল, তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো এনেকুৱা নতুন নতুন ইনফৰমেটিভ ভিডিঅ' তোমালোকে পাই থাকিবা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগে, তেতিয়াহ'লে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব